Respected viewers and listeners, today's topic is use of article a and. It is so important, must be remember that note কৰি ৰাখিব শব্দৰ প্ৰথম আখৰটো কনসোনেন্ট হলে সেই শব্দৰ আগত সদায় আৰ্টিকল এ ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল চাওক a man a cow a tiger a cat a dog এই চাওক এই প্ৰতিটো শব্দই কনসোনেন্টেৰে আৰম্ভ হৈছে গতিকে যেটো শব্দৰ প্ৰথমত কনসোনেন্ট হ'ব সেই শব্দৰ আগত সদায় আৰ্টিকল এ ব্যৱহাৰ কৰা হয় ইট মাস্ট বি ৰিমেম্বাৰ আৰু নেক্সট পইণ্টটো হৈছে 2 নম্বৰ পইণ্টটো হৈছে শব্দৰ প্ৰথম আখৰটো ভাৱেল হলে আৰু ভাৱেলৰ উচ্চাৰণ ইয়ৰ দৰে হলে তেতিয়া সেই শব্দৰ আগত সদায় আৰ্টিকল এ বহে আমি জানো ভাৱেলৰ আগত এন বহে কিন্তু যদি ভাৱেলৰ উচ্চাৰণ ইয়ৰ দৰে হয় তেতিয়া তাৰ আগত এ বহিব ফৰ এক্সাম্পল চাওক এ ইউনিট এ ইউৰোপিয়ান এ ইউনিভাৰ্চিটি এ ইউজফুল থিংস এই চাওক এই প্ৰতিটো শব্দত ইউনিট ইউৰোপিয়ান ইউনিভাৰ্চিটি ইউজফুল এই প্ৰতিটো শব্দত ভাৱেল ইউ আছে কিন্তু ভাৱেলৰ উচ্চাৰণ ইয়ৰ দৰে হৈছে সেই কাৰণে এন নবহি তাত এ বহিব মনত ৰাখিব থাৰ্ড পইণ্ট ইজ শব্দৰ প্ৰথম আখৰটো ভাৱেল অ হলে আৰু ভাৱেল অৰ উচ্চাৰণ ৱাৰ দৰে হলে তেতিয়া তাৰ আগত এ বহে ফৰ এক্সাম্পল চাওক এ 1 ৰূপী নোট এই চাওক 1 শব্দটোৰ আগত ভাৱেল অ আছে কিন্তু অৰ উচ্চাৰণ ৱাৰ দৰে আছে 1 সেই কাৰণে তাৰ আগত এ হ'ব মনত ৰাখিব যদি শব্দৰ আৰম্ভণিতে ভাৱেল অ থাকে আৰু অৰ উচ্চাৰণ ৱাৰ দৰে হয় তেতিয়া তাৰ আগত এন নবহি এ বহে এ 1 ৰূপী নোট এ 1-eyed man এনেকৈ যিমানবোৰ শব্দ পাব যদি ভাৱেল অৰে আৰম্ভ হয় আৰু অৰ উচ্চাৰণ ৱাৰ দৰে হয় তেতিয়া তাৰ আগত সদায় আৰ্টিকল এ বহিব মনত ৰাখিব